সো বন্ধুসকল নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই ভাবোঁ আপোনালোকে ভালে আছে। সো বন্ধুসকল, আজি আমাৰ এটা স্পেচিয়েল দিন। এই স্পেচিয়েল দিনটো হ'ল কি, মোৰ এটা বন্ধু, বহুত ডাঙৰ এটা ইউটিউবাৰ, ঠিক আছে। সো তেওঁ আজি লগ কৰিব হৈছে, ইয়াতকৈ আৰু ভাল খবৰ বুলি মই নাভাবোঁ। সো সেই বন্ধুজন হ'ল এয়া ৰঞ্জিত। হাই ব্ৰো। লাজ লাগে বুলি নহ'ব, যিহেতু চেলিব্ৰিটিৰ এটা আপুনিও ভাগ। ক'ত চেলিব্ৰিটি? তো সেনেকৈ ক'লে আমাক ভাল নালাগিব, আপোনাৰ পৰা সহানুভূতি বিচাৰোঁ আমি, হয় না? তো কি খবৰ বাৰু? আমি গাইজ সাধাৰণ মানুহ হা, ই অলপ বাধাই কৰি আছে কথাবিলাক। সাধাৰণ গাঁৱলীয়া মানুহ গাইজ, কোনোমতে জেকেটখন পিন্ধিছোঁ। এইবিলাক নহয়, ঠিক আছে বাইদেউ। এইবিলাক ই অলপ লাজ কৰিছে, কিন্তু ই এটা বহুত চেলিব্ৰিটি। এইবিলাক চব মৰম, ৰামানন্দৰ ঠিক মৰম। আছে। মৰমৰ আমি লগ পাইছোঁ জাষ্ট, এতিয়া আৰু বহুত কথা পাতিম, আপোনালোককো শুনাম। আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে জনাব, ইয়াৰ লগত আমি কথা পাতিম। বহুত টাইম কথা পাতিলোঁ, বহুতেই আমাৰ পুৰণি কথাবিলাকো পাতিলোঁ, চাহ পানী খালোঁ, খাই লৈ আৰু কথা পাতিম আমি। বলকচোন তাৰ লগত কথা পাতিম। নমস্কাৰ বন্ধু। হেল্ল'। প্ৰথমতে মোৰ তৰফৰ পৰা মানে হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ টু ইউ। দেৰিকৈ হ'লেও আপোনাৰ ঘৰৰ পৰিয়ালৰ দিছোঁ। বহুত দিন পিছত লগ পালোঁ। গাইজ, মোটামুটি 2 মাহমান হ'ল নেকি লগ নোপোৱা। হয়, 3 বছৰ বুলি ক'ব খুজিছিলোঁ নেকি? নহয়, আমি আগতেই কিন্তু ক'ৰ পৰা আমি বন্ধুত্ব ষ্টাৰ্ট কৰিছিলোঁ চিৰাঙত এখন PMKVY স্কিল ডেভেলপমেণ্ট এটা কৰ্চ হৈছিলে, তাত মই লগ পাইছিলোঁ ৰমা ভাইক। আৰু ভাল গান গায়, চ' তাৰ কাৰণে মই বিগ ফেন আছিলোঁ। চ' বৰ্তমানো হওঁ, ৰমা ভাইৰ মই গানো শুনিব লাগিব। মায়াবিনী গানটো মই আটাইতকৈ ফেভৰেট গান। আৰু আমি দুজনে একেলগে শিলিগুৰি গৈছিলোঁ। শিলিগুৰিত গৈ আমি এটা ফেক কোম্পানীত সোমাইছিলোঁ। 6 দিনীয়া এটা ক্লাছ হৈছিলে, য'ত মানে আমি বহুত টৰ্চাৰ খাইছিলোঁ। ত' সেইবিলাক কথা তাৰমানে আমি ৰমা ভাই আৰু মই মানে জানো, আৰু ৰমা ভাই আমি মানে শ্বেয়াৰ কৰোঁ। কেতিয়াবা লগ পালে মানে বহুত ভাল লাগে, সেইবিলাক কথা মেমৰি মনত পৰে। আৰু কেতিয়াবা মানে বেয়া লগা ইনচিডেণ্টবিলাকক পিছত মেমৰি হৈ মানে ভাল লগা হয়। চাহ পানী খালোঁ এইখন দোকানত, অৰ্পিতা ষ্ট'ৰত, ফলবকত মানে খাই বহুত ভাল লাগিলে। চ' চাহ পেটিছ আমি খালোঁ। আৰু বাকী ৰামা ভাই নতুনকৈ চেনেলটো আৰম্ভ কৰিছে, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু মৰম কৰিব। মোৰো এটা চেনেল আছে ৰঞ্জিত ব্লগ বুলি, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব। ময়ো তাত ডেইলি ভিডিঅ' আপলোড কৰোঁ, ৰঞ্জিত ব্লগ বুলি চাব। আৰু বাকী মোৰ প্ৰমোশ্যনটো ফ্ৰীলি কৰি দিলোঁ নে কি কোৱা? তাৰ কাৰণে থেংক ইউ ছ' মাছ। থেংক ইউ। চাব আপোনালোকেও, ইয়াৰ বহুত এটা ভাল চেনেল আছে, য'ত ভাল ভিডিঅ' দিয়ে। আপোনালোকে চাওক, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। ছাবস্ক্ৰাইব কৰিবলৈতো একেবাৰে নাপাহৰিব, তো সেইটো কৰিবই ভাই। তো থেংক ইউ ছ' মাছ।